জোনমনি ৰাভাৰ হত্যাকাণ্ডক লৈ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য, যিটো তথ্য কথা শুনিলে আপোনালোকে নিশ্চয় গম পাব এয়া হত্যা নে আত্মহত্যা। জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ পিছতেই জোনমনি ৰাভাক ভৰ্তি কৰা হৈছিল কলিয়াবৰ মহকুমা চিকিৎসালয়ত, য'ত জোনমনি ৰাভাক মৃত্যু বুলি ঘোষণা কৰা হৈছিল। কিন্তু জানিলে আচৰিত হ'ব যে কলিয়াবৰ মহকুমা চিকিৎসালয়ত কোনো তথ্য নাই জোনমনি ৰাভাক ভৰ্তি কৰোৱাৰ। জোনমনি ৰাভাক মৃত্যু ঘোষণা কৰাৰ পিছতেই জোনমনি ৰাভাৰ মৃতদেহ চমজি দিছিল আৰক্ষীক, কিন্তু ৰেজিষ্টাৰ বহীত কোনো তথ্য নাই জোনমনি ৰাভাৰ মৃতদেহ চমজি দিয়াৰ কোনো ৰেকৰ্ড নাই। 16 তাৰিখে জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ পিছতেই ভৰ্তি কৰোৱা হৈছিল কলিয়াবৰ মহকুমা চিকিৎসালয়ত। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কোনো তথ্য নাই জোনমনি ৰাভাৰ। এইখন চিকিৎসালয়ত লগতে জোনমনি ৰাভাৰ মৃতদেহ চমজি দিয়াৰ নাই তথ্য। এইখিনিতে উল্লেখ কৰিব লাগিব যে জোনমনি ৰাভাক ভৰ্তি কৰোৱা হৈছিল নে নাই চিকিৎসালয়ত, আৰু যদিহে ভৰ্তি কৰোৱা হৈছিল তেনেহ'লে কোনো তথ্য নাই জোনমনি ৰাভাৰ ভৰ্তি কৰোৱাৰ। কিন্তু কিয় জোনমনি ৰাভাৰ ঘৰৰ পৰিয়ালক নজনোৱাকৈয়ে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত, আৰু চিকিৎসালয়ত মৃত্যু ঘোষণা কৰাৰ পিছতেই চমজি দিছিল মাতৃক। কিন্তু এতিয়া চিকিৎসালয়ত নাই কোনো তথ্য। এয়া এক ৰহস্যজনক কথা, কিয়নো ৰেজিষ্টাৰ বহীত নাই জোনমনি ৰাভাক ভৰ্তি কৰোৱাৰ কোনো তথ্য। লগতে আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল জোনমনি ৰাভাৰ ৰহস্যজনকভাৱে হোৱা দুৰ্ঘটনাক লৈ এতিয়াও CIDয়ে তদন্ত কৰি আছে, কিন্তু এতিয়ালৈকে CBIক তদন্তৰ দায়িত্ব দিয়া হোৱা নাই। ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? আপোনালোকৰ মতামত কি? জোনমনি ৰাভাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নে? যদিহে ভৰ্তি কৰা হৈছিল তেনেহ'লে কিয় নাই তথ্য? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।